নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অনামিকা কিচেনলে। আজি মই বনাব লৈছো সৰু সৰু আলু দি দৈ দি এখন আলুৰ দম। খাবলৈ খুব সুন্দৰ হয় আৰু বনাবলৈ খুব সহজ হয়। তেন্তে আহক পলম নকৰি ৰেচিপিটো ষ্টাৰ্ট কৰো। আৰু যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব নিশ্চয় কৰিব। তেন্তে বলক। প্ৰথমে মই এটা চিটিত হাই ফ্লেমত আলুখিনি বইল কৰি লৈছোঁ আৰু ইয়াৰ বাকলিখিনি গুচাই লৈছোঁ। মই এইখিনি যিখিনি আমি সৰু আলুগুটি খাওঁ সেইখিনি ব্যৱহাৰ কৰা নাই, যিখিনি ডাঙৰ আলুৰ লগত আহে তাৰখিনি ব্যৱহাৰ কৰিছোঁ। আনফালে এখন কেৰাহী গৰম হ'ব দিছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে তাত তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই আলুখিনি দি দিছোঁ। মিডিয়াম ফ্লেমত 6 মিনিটমান সময় আলুখিনি মই ভালদৰে ফ্ৰাই কৰি ল'ম। এইটোৱে তেলখিনি দিলে পিছত আপোনালোকে তেলখিনি কাঢ়ি বেলেগ চব্জিত ইউজ কৰিব পাৰিব। আৰু আলুখিনি এইদৰে তলত ভাজিলে ভিতৰটো ধুনীয়াকৈ সিজি আহে। এইখিনি চব ভাল ধৰণে ভজা হৈ গৈছে। এতিয়া মই এটা বাতিত এইখিনি কাঢ়ি থৈ দিছোঁ। আনফালে এখন কেৰাহীত ঠিক একেখিনি তেলকে মই ব্যৱহাৰ কৰিছোঁ। এতিয়া ইয়াত মই অকণমান ডালচেনি, 2টা ইলাইচি আৰু 2টা লং দিছোঁ আৰু 2টা মিডিয়াম সাইজৰ পিঁয়াজ আৰু 3-4টা কেঁচা জলকীয়া কাটি এইদৰে দি দিছোঁ। আপোনালোকে যদি জ্বলা কম খায় জলকীয়াৰ পৰিমাণ কমো কৰিব পাৰিব। এতিয়া মই মিডিয়াম ফ্লেমতে এই পিঁয়াজখিনি 2 মিনিটমান সময় ভাজি ল'ম। 2 মিনিটৰ পিছত ইয়াত মই সোৱাদ অনুসৰি নিমখ আৰু হালধিখিনি দি দিছোঁ। এতিয়া মই এইখিনি আকৌবাৰ পুনৰ ভাজি ল'ম। মুঠতে মই পিঁয়াজখিনি 4 মিনিটমান সময় ভাজি লৈছোঁ। এতিয়া ইয়াত মই অকণমান আদা আৰু নহৰু থেতেলিয়াই দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে পেষ্ট কৰিও দিব পাৰিব। আদা নহৰুখিনি 30 ছেকেণ্ডমান ভজাৰ পিছত ইয়াত মই এতিয়া মছলাখিনি দিম। মছলাৰ ভিতৰত মই জিৰা পাউডাৰ, অলপমান ৰেড চিলি পাউডাৰ আৰু অকণমান গৰম মছলা দি দিছোঁ। এতিয়া সম্পূৰ্ণ মছলাখিনি মই আকৌ 1 মিনিটমান সময় ভাজি ল'ম। 1 মিনিটৰ পিছত মই ষ্টিমটো ল' কৰি দিম একেবাৰে। ল' কৰি এতিয়া ইয়াত মই দৈ অলপ দি দিম। মই ডাঙৰ চামুচেৰে 5 চামুচমান দৈ দিছোঁ ইয়াত। দৈখিনি দিওঁতে স্কিমটো আপোনালোকে কেতিয়াবা অফ কৰি ল'ব পাৰে, কাৰণ কেতিয়াবা দৈখিনি ফাটি যায়, সেইবাবে মই ল' কৰি লৈছোঁ। দৈখিনি 1 মিনিটমান সময় ভালদৰে লৰোৱাৰ পিছত ষ্টিমটো হাই কৰি দিব আৰু যেতিয়ালৈকে ইয়াৰ পৰা তেলখিনি ওলাই নাযায় তেতিয়ালৈকে ভাজি থাকিব। চাওক তেলখিনি অলপ বিৰিঙি আহিছে। এতিয়া মই এইখিনি এটা মিক্সিত ভৰাই ল'ম আৰু এইখিনি মই গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড কৰাৰ পিছত এইখিনি চব এটা বহুত ধুনীয়া এটা পেষ্ট বনি গৈছে। এতিয়া মই এইখিনি কাঢ়ি ল'ম আৰু গ্ৰাইণ্ডাৰটো ভালদৰে অখালি ল'ম পানীৰে, আৰু পানীখিনি মই পিছত ব্যৱহাৰ কৰিম। এখন শুকান কেৰাহীত মই এই মছলাখিনি দি দিছোঁ আৰু ভালদৰে লৰাই লৈছোঁ। ইয়াত তেল পিঁয়াজ একো দিব নালাগে, কাৰণ আমি আগতে সকলোখিনি দি থৈছোঁ। এতিয়া ইয়াত মই অখালি থোৱা পানীখিনি ইয়াত দি দিছোঁ। এইখিনি আকৌবাৰ পুনৰ মিলাই ল'ম। মই আৰু অলপ পানী দি দিছোঁ ইয়াতে। এতিয়া ইয়াত মই আধা চামুচ পিঠাগুড়ি দিছোঁ। আপোনালোকে ইয়াত কাজু 5-6টা কাজু পেষ্ট কৰি দি দিব। কাজু দিলে খাবলৈ বেছি ধুনীয়া হয়। মোৰ ওচৰত পিঠাগুড়ি আছিলে কাৰণে মই পিঠাগুড়িকে দি দিছোঁ। আৰু ইয়াত ফ্ৰাই কৰি থোৱা আলুখিনি মই দি পেলাই উতলিবলৈ এৰি দিম। 7 মিনিটমান সময় এইখিনি ভালদৰে মিডিয়াম ফ্লেমত উতলিবলৈ দিব। চাওক এইখিনি ডাঠ হৈ আহিছে। এতিয়া মই এইখিনি কাঢ়ি থ'ম আৰু ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত চাওক আজি সৰু আলুগুটিৰ দৈ দি পেলাই বনোৱা দমখিনি ৰেডি হৈ গৈছে। আপোনালোকে সৰু আলুগুটি যিটো আমি ভাজি খাওঁ সেইটো ব্যৱহাৰ কৰিব পাৰে, কিন্তু সেইটোত ইমান ইয়াৰ সোৱাদটো ওলাই নাহে। এইখিনি আলু ব্যৱহাৰ কৰিলেহে বেছি খাই ভাল লাগে। খুব সুন্দৰ হয় খাবলৈ। আপোনালোকে এবাৰ ঘৰত বনাই চাব, আৰু আপোনালোকে দেখিছেই খুব সহজতে বনাব পাৰি। আৰু যদি আপোনালোকৰ ভিডিঅ'টো এতিয়ালৈকে চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ